তই চালা বেলি ৰাতিপুৱা ইমান ডাঙৰকে ওলাই ললি যে কি হৈছে অ' তোৰ? আইও পিৰা টিভি ধৰা টিভিও পায় নেকি? কেনেকুৱা টিভিনো সেইকেইটা? এই বেহাৰবাৰী আউটপোষ্টখন চাই নেচালে কিবা এটা ভালেই নালাগে মনটো। এই কেকে মহনে বহুত দমনি কৰে দেই। টিভিটো কি হ'ল আকৌ? নচলা হ'ল যে ঝিলমিল দেখাই আছেচোন। চেছ টিভি চেছ। সেই ইমান ধুনীয়া খণ্ডটো। এই টিভিটো মৰাটো আজিহে বেয়া হ'ব পালে। কি কৰিব এতিয়া ৰাতিখন? এই টিভি দোকানীবোৰ কমটি হাৰামি নহয় আকৌ। আজিকালি যে বস্তুবোৰ একদম দিন নাযায় দেই। এবছৰ গ্ৰান্টি, এবছৰতে চেছ। এই মোবাইলটো ৰিচাৰ্জটো শেষ হ'ল। এই মোবাইলতে চাওঁ বুলি ক'লেও নাই এতিয়া। টোপনিও নধৰে নহয় সোনকালে। এই চিনেমা চিৰিয়েল চাই কিনে টাইমটো পাৰ কৰা 10টা-11টালৈকে। বৰ বেয়া কথা এটা হ'ল দেই। এই টিংকুহঁতৰ ঘৰলৈকে যাওঁ নেকি, বাপেকৰ লগত অকণমান কথা চথা পাতোঁগৈ। 7টা বাজিছেহে। অকণমান দেৰি থাকি কিনে 1-2 ঘণ্টামান থাকি কিনে গুচি আহিম আৰু। নাই ৰাতিখন যে নেযাওঁ দেই। টিংকুহঁতৰ ঘৰত যদি আহি থাকোঁতে বাটতে আগভাতিতে ভূতে কি হ'ব তেতিয়া? কৃষ্ণ নেজালেহে পাইছে। নাই শুই থাকোঁ। ৰাতিপুৱা শুই উঠি কিনে টিভিটোকে বনাই আনিব লাগিব। ৰাতিপুৱালেই যেনে তেনেহে পাৰ কৰিছোঁ ৰাতিটো। সেই 12টা-13টালৈকে টোপনিয়ে যোৱা নাই আকৌ। আৰু এইটো যিটো ভেটভেটীয়া গৰম পৰিছে নহয়, সেই আজি টিভি এটা আনিম, ফেন এখনো লৈ আনিব লাগিব লগতে। এই দুটা বস্তু একেলগতে কিনিম যেতিয়া অকণমান ডিছকাউণ্ট দিব লাগে। আমাৰ আকৌ গাঁৱত সেনেকুৱা দোকানেই নাই নহয়। চব টাউনলৈ যাব লাগে একদম এইবোৰ কিনিবলৈ। গাঁৱত যদি এনেকুৱা ইলেক্ট্ৰনিক্স দোকান এখন খুলি লওঁ তামাম চলিব কিন্তু দেই। এই 9টামান বাজি লওক, ভাত পানী খাই কিনে ককাৰ লগতে দোকানলৈ যাব লাগিব। বৰ বেয়া গৰম মাৰিছে দেই। তই চালা বেলি ৰাতিপুৱা ইমান ডাঙৰকে ওলাই ললি যে কি হৈছে অ' তোৰ? 7টা বাজিছেহে, 7টা বজাতে ইমান ডাঙৰকে বেলিটো ওলাই লৈছে। এই দুপৰীয়া হ'বলৈ আছেই। দুপৰীয়া সময়ত আকৌ থাকিব নোৱাৰা হ'ব আকৌ, গৰম যিটো পৰিব নহয়। এই শনিৰামৰ ঘৰত গৈ কলহৰ মাল এগিলানে খাই আহোঁগৈ ৰহ। এই দেহাটো শীতল পৰিব। এই খোজকাঢ়িও যাব নোৱাৰি নহয়, বাইকখন লৈ যাব লাগিব। এই বেলিটোৰ পৰা কেনেকৈ যাওঁ বাৰু? এই মানুহটো গোটেইটো শুকুৱাই পেলাব বেলিটোৱে। আইও কৃষ্ণ, যিটো ভেটভেটীয়া গৰম ককা ককা ক'ত সোমাই আছো? ওলাই আহকচোন। ককা মানুহটোৱে নাই নেকি বাৰু? জানো পাই মানুহটো ক'ত ৰাতিপুৱা ওলাই যায়গৈ জানো? দৰ্জা খুলি কিনি মানুহটো ৰাতিপুৱা ক'ত গ'লগৈ আৰু। যিটো চোৰৰ উৎপাত, গোটেই ঘৰ চৰ লুটি লৈ যাব। দৰ্জা মাৰি কিনি যোৱা নাই। এই ফোন এটাকে কৈ চাওঁচোন ক'ত গ'ল। হেল্ল' ককা, আপুনি ক'ত আছে? এই দৰ্জা মেলি কিনি ৰাতিপুৱা ক'ত গ'লনো আপুনি? যেতিয়া চোৰে বস্তুবোৰ লৈ যাব, ঘৰৰ বস্তুবোৰ চব, তেতিয়া গম পাব। তেলেঙা, মোৰ ঘৰৰ পৰা একোডাল নিব নোৱাৰে চোৰে। যিটো বান মাৰি থৈছোঁ ঘৰত মোৰ ভাগৰ, চোৰে যি বস্তু নিছিলে পাছদিনাখনেই দি থৈ যাবহি। আইও হয় নি? ক'ত আছে পিছে আপুনি? তেলেঙা, মই কলহৰ মাল খাই আছোঁ শনিৰামৰ ঘৰত। আইও ৰাতিপুৱা কলহৰ মাল খাবলৈ হ'লেই নে? ককা আপুনি কিন্তু বৰ মদাহী হৈ গৈছে দেই দিনক দিনে। তেলেঙা তই খা যদি আহ, শনিৰামক আৰু একলত তিয়াব কওঁ। আইও নাই ককা, মই যে নাখাওঁ দেই ৰাতিপুৱাই। আপোনাক টাউনলৈ যাবলৈ লগ ধৰিব আহিছিলোঁ। আপুনি যাব নেকি? কি টাউনলৈ? কিবা ল'বি নেকি? বাইক চাইক ল'বি নেকি তই? ৰ যাওঁ তেতিয়াহ'লে ৰ। আইও বাইক চাইক ল'ব নাযাওঁ ককা। মোৰ কালি টিভিটো বেয়া হৈ থাকিলে নহয়, টিভি এটাহে লৈ আনোগৈ বুলি ভাবিছিলোঁ। আৰু 2 গিলাচমান হ'ব, খাই কিনি মই পটককৈ গৈ আছোঁ ৰ। ককা আহক, মই এইডোখৰ খোজকাঢ়ি গৈ আছোঁ, আপুনি আহক। আইও ৰাতিপুৱা কলহৰ মাল খাবলৈ গৈছোঁ ককাই। মই আগবাঢ়ি দিওঁ এইডোখৰ, ককাই আধা ৰাস্তাতে লগ পাম। দোকানী আছেনে? নাই দোকানী চোকানী নাই দেই, মইহে আছোঁ অকল। আপুনি কোননো? মই দোকানখনৰ মালিক। তেতিয়াহ'লে মই যে সুধোঁতে দোকানী চোকানী নাই বুলি ক'লে। আজিকালি অকণমান ষ্টেণ্ডাৰ্ডটো অকণমান বজাই ৰাখোঁ মই। দোকানৰ মালিক বুলি ক'লেহে মই চিঞৰ মাৰোঁ, মানে আছোঁ বুলি কওঁ। দাদা এতিয়া কি লাগিব কওক? আলু, পিঁয়াজ, ৰচুন, হালধি, নিমখ। আইও কি এখন গেলামালৰ দোকান নি? মই ইলেক্ট্ৰনিক্সৰ দোকান বুলিহে সোমালোহি। এখন ইলেক্ট্ৰনিক্সৰ দোকান হয়, মই ধেমালিহে কৰিছিলোঁ। আহক কি লাগিব আপোনাক? ফ্ৰিজ, AC, হিটাৰ। দাদা এই গেলা গৰমত হিটাৰটো আকৌ কি কৰিমগৈ আমি? দোকানী তই আমাৰ লগত উপলিঙা কৰি আছ নেকি? একে ঘুচাই ডাঙৰ বিন্ধা বহলকৈ পঠিয়াম আকৌ। নাই ককা, ধেমালিহে কৈছোঁ। কি লাগিব আপোনালোকক সেইটো কওক। দাদা আমি টিভি এটাহে ল'ব আহিছিলোঁ। কালি আমাৰ ঘৰত টিভিটো বেয়া হৈ থাকিলে, চাই থাকোঁতে বেয়া হৈ থাকিলে। কি হ'ল জানো? টিভিটো ক'ৰ পৰা লৈছিলে? যোৱাবাৰ অনলাইনত অৰ্ডাৰ দিছিলোঁ টিভিটো। এবছৰে নগ'ল, বেয়া হৈ থাকিলে। এইবাৰ সেইকাৰণে দোকানলৈ আহিছোঁ, টিভিটো দোকানৰ পৰা কিনি লৈ যাম বুলি। লাষ্টিং কৰা টিভি পাম নাই বাৰু আপোনাৰ দোকানত? দোকানীতে 50 বছৰ 60 বছৰমান যোৱা টিভি এটা উলিয়াই দে। যদি সোনকালে বেয়া হ'বলৈ হয় তোৰ মতহে মৰিয়ামহি আকৌ। দাদা 50 বছৰ 60 বছৰ ৱাৰেণ্টি থকা টিভি নাপায় নহয়। 3-4 বছৰলৈকে পাব। দাদা এতিয়া কি টিভি ল'ব পিছে? মোৰ দোকানত বিভিন্ন প্ৰকাৰৰ টিভি পাব। ৱাল টিভি, চিলিং টিভি, পিয়া টিভি, দহা টিভি, টেবুল টিভি, কি লাগিব আপোনাক? পিৰা টিভি, ধৰা টিভিও পায় নেকি? কেনেকুৱা টিভিনো সেইকেইটা? চব পাব মোৰ দোকানত। টেবুল টিভিটো যেনেকৈ টেবুলত থৈ কিনি চাই, সেই পিয়া টিভিটো পিয়াৰ ওপৰত থৈ কিনি চাব পাৰিব। আৰু সেই ধৰা টিভিটো একেই, ধৰাৰ ওপৰত থৈ কিনি আপুনি চাব পাৰিব। আৰু কোনটো টিভি দিম এতিয়া কওক? পিয়া টিভি, ধৰা টিভি সেইবোৰ নালাগে দেই। সেইবোৰ একো নালাগে, ভাল টিভি দে, ভাল টিভি। ঠিক আছে, আহক তেতিয়াহ'লে মোৰ পিছে। দাদা এইটো টিভি চাওক, কেনেকুৱা লাগিছে? কোনটো টিভি ক'তা? দাদা এই ৱালত লাগি থকা টিভিটো দেখা নাই নেকি আপুনি? এইটো টিভিয়ে নে? টিভিচোন। দাদা এইটো এনেকুৱাই টিভিটো। দাদা এইটো টিভিটো ইণ্ডিয়াত নবনে। এইটো একেবাৰে ছুইজাৰলেণ্ডৰ পৰা মঙুৱাই আনিছোঁ মই। দামো একেবাৰে পানী দাম, 37 লাখ। পকা কঁঠাল। ইমান দামী আৰু ইমান ডাঙৰ এচুট টিভি নালাগে দেই মোক। মই কিনিব পৰা টিভি এটা দেখাওক। এচুট টিভি কেনেকৈ কিনিম বাৰু ইমান দাম দি কিনি? গোটেই মোৰ সম্পত্তি বিকিব লাগিব, তেতিয়াহে টিভিটো কিনিব পাৰিম মই। দাদা এইটো মই এই চৌৰ কাৰণেহে আনি থৈছোঁ। কোনো নিনিয়ে আকৌ। 3 বছৰমান হ'ল নাই, কোনো নিবই পৰা নাই আজিলৈকে। আপোনাৰ পইচা থকা লিখা লাগে।
WWE খেলে নি আপুনি যিটো বডি বনাই থৈছে আপুনি আয়ো সেইবোৰ মই নেখেলোঁ এনেহে বডি বনাইছোঁ এইটো এনেই বডি বনাইছে এইটো তেতিয়াহ'লে লাভ নাই তেতিয়াহ'লে এইফালে আহক সিটো ৰুমত যাওঁ সিটো ৰুমত আছে টিভি অঁ ব'লক ব'লক অঁ দাদা এইটো চাওক এনেকুৱা টিভি লাগিব নি পেটেলা টিভি একেবাৰে একদম সস্তা এই 2000 টকা দিলেই পাব আয়ো দামীতকৈ দামীটো দেখাইছে আকৌ সস্তাতকৈ সস্তাটো দেখাইছে এনেকুৱা সস্তামূৰীয়া টিভি নালাগে দেই মোক এই আপোনাৰ দোকানত কি একদম ভাল টিভি নাই নেকি এই দোকানী ভাল টিভি দেখালে দেখা নহ'লে যাওঁগৈ এই বেলেগ দোকানত কিনি ল'ম সেই ককা তেনেকৈ নক'ব আকৌ আপোনাক এতিয়া টেইলাৰকেইটাহে দেখাইছোঁ আৰু মেইনকেইটা দেখাবলৈ আছেই মই 10-12 হাজাৰমান টকীয়া টিভি এটা দেখাওক পাই যাব এই গুদামত আছে হওক এইকেইটা টিভি আপোনালোকক এনেহে দেখাইছোঁ এনেও নিবিকোঁ এইকেইটা টিভি মই এইকেইটা শ্ব' কাৰণেহে থৈ দিছোঁ কাষ্টমাৰ আহিলে মই এইকেইটা দেখাওঁগৈ আৰু এইকেইটা মেইন টিভিকেইটা দেখাওঁগৈ 100% আপোনাৰ পচন্দ হ'বই লৈয়ে যাব আপুনি ডাইৰেক্ট অঁ ককা ব'লক তেতিয়াহ'লে দাদা এইকেইটা চাওক এইকেইটা আপোনাৰ পচন্দ হৈছেনে নাই অঁ এনেকুৱা টিভিয়ে লাগে আকৌ মোক এনেকুৱাকেইটাই বিচাৰি ফুৰিছিলোঁ আপুনি কি এনেকুৱা ভুচামুৰীয়াবোৰ দেখাই আছে এইবোৰ দামবোৰ কিমান পিছে একেবাৰে সস্তা দাদা 11,099 অনলি অঁ আকৌ 99টো কেলৈ আকৌ ডাইৰেক্ট 11,000 লওক দাদা এইকেইটা টিভিত মাৰ্জিন নাপাবই আপুনি ফিক্স প্ৰাইচ এইকেইটা আজিকালি চৰকাৰৰ ধেৰ নিয়ম নহয় GST CST এইবোৰ ধেৰ কিবা কিবি কাটি কিনি ইমানখিনি হৈছেগৈ এই সঁচা দি দিলে মই 10 টকাও নাপামগৈ লাভত ঠিক আছে দাদা এইটোৱে দিয়ক ঠিক আছে দাদা এইটো পেকিং কৰি দিব এতিয়া কাম কৰা ল'ৰাটোৱে আপুনি পে'মেণ্ট কৰিব ব'লক তেতিয়াহ'লে ৰাইজ এই টিভিটো কিনিলোঁ আজি নতুন টিভিত চিনেমাবোৰ চামগৈ আৰু আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই ছাবস্ক্ৰাইব কৰি দিব পাৰিলে এই ছাবস্ক্ৰাইব কৰি কিনি বেল আইকনটো দবাই দিব তেতিয়া আমাৰ নতুন ভিডিঅ'বোৰ পাই থাকিব আজিলৈ ইমানতে সামৰিছোঁ আৰু দেই ৰাইজ